Hi guys, welcome back to my YouTube channel Himanshu Blogger সকলোকে স্বাগতম জনালো এণ্ড আজি মই ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ পাছত তাত কেনেকৈ ভিডিঅ' আপলোড কৰে এইটো আপোনালোকক দেখাম আজি বলক গাইজ এতিয়া আমি মোবাইল স্ক্ৰীনলৈ আহি পাইছোঁ এতিয়া মোবাইলত আমি ইউটিউবটো অন কৰি ল'ম এয়া ইউটিউবটো অন কৰাৰ পাছত এই তলত প্লাছ চিনটোত ক্লিক কৰি লওঁ ক্লিক কৰাৰ পাছত আপলোড এ ভিডিঅ' ক্লিক কৰিলে হ'ল তাৰপাছত যিকোনো ভিডিঅ' এটা আপলোড যোনটো কৰে আপোনালোকে যি ভিডিঅ' ধৰি লওক এইটো ভিডিঅ'য়ে আপলোড এটা টাইটেল লিখিলেই হ'ল যিকোনো টাইটেল যিহৰ ওপৰত ভিডিঅ'টো বনাইছে আপোনালোকে সেইটো টাইটেল লিখি দিলেই হ'ল মোৰ ভিডিঅ'টা মোৰ টাইটেলটো হৈ গ'ল এতিয়া আপোনালোকে ইয়াত এই আনলিষ্ট কৰি থ'ব আনলিষ্ট কৰি কিনে ভিডিঅ'টো আপলোড দিব ভিডিঅ'টো আপলোড দিয়াৰ পাছত আপোনালোকে আৰু ইউটিউব ষ্টুডিঅ'ত যাব ইউটিউব ষ্টুডিঅ'ত স্লো মাৰি আছে ৰ'ব গাইছ ইউটিউব ষ্টুডিঅ'ত গৈ কিনে 1 মিনিট এতিয়াৰ ভিডিঅ'টো আপলোড হ'ব দিব এতিয়ালৈকে আপলোড হোৱা নাই চাই লওঁ আৰু একবাৰ ভিডিঅ'টো ভিডিঅ'টো আপলোড হোৱা নাই প্ৰচেছিং হৈ আছে আপলোড হৈ গ'ল এতিয়া ইউটিউব ষ্টুডিঅ'ত যাব ইয়াত আহিম এতিয়া ভিডিঅ'টো অন কৰিব ভিডিঅ'টো কলৈ গ'ল এইটো ইত্যাৰ ভিডিঅ'টো এইটো ভিডিঅ' ইয়াত আপোনালোকে এডিটৰ অপশ্যনটোত যাব যাই কিনে তাত এড ডেষ্টিনেশ্যন লিখিব যি লিখে আপোনালোকে ইয়াত লিখিব 5000লৈকে লিখিব পাৰিব তাৰপাছত আনলিষ্টটো পাব্লিক কৰি দিব পাব্লিক কৰি কিনে টেগ লিখিব ইয়াত ধৰি লওক আৰু যিহৰ ওপৰত বনাইছে এইটো এটা টেগ হৈ গ'ল আৰু তাত লিখিলে হ'ল টেগ যেনেকৈ লেখা আপোনালোকে তাৰপাছত ছেভ কৰি দিব হৈ গ'ল এনেকৈ ইউটিউব ভিডিঅ' আপলোড কৰে তো গাইজ আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰি দিব আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই